হেল্ল' গাইজ, বহুত দিনৰ মূৰত মিনি ব্লগ লৈ আহিছোঁ আৰু আগলৈ লৈয়ে থাকিম বাৰু। তো আজি গৈ আছোঁ ৰঙিয়া, কিয়নো আজি ভাগিন দুটাৰ বাৰ্থডে। ল'ৰাটোৰ কাৰণে লৈছোঁ স্পাইডাৰমেন কেক আৰু ছোৱালীজনীৰ কাৰণে লৈছোঁ বাৰ্বি। তো এয়া ৰাস্তাত গৈ থাকোঁতে হৈ আছে জগদ্ধাত্ৰী পূজা। আমি ফাইনেলি পাই গ'লোঁ বাৰ্থডেৰ ঘৰৰে। গোটেই পল্টনটো পূৰা চাহ খোৱাত ব্যস্ত। গৈ পাই মানে বাচ্ছাই গিফ্ট পাই পাগল। সিহঁতৰ কাৰণে লৈছিলোঁ কিড স্কুটাৰ, দেখিছে নহয় এই দুখন। তাৰপিছত আমি গোটেইবিলাকে পূৰা লেকচাৰ দিয়াত ব্যস্ত। বহুত দিনৰ মূৰত একেলগে এনেকৈ লগ পালেতো লেকচাৰ মানে কি ক'ব আৰু, এখন ডাঙৰ লেকচাৰেই ওলাই যায়। তো জিমিও গৈছিল আমাৰ লগত, পূৰা তামোল মুখত ভৰাই পূৰা লেকচাৰত ব্যস্ত। তাৰপিছত আমি কেক দিনতে কাটিছোঁ, কাৰণ প্ৰায়ভাগ আলহী ভাত খাই যাবই মানে, সেইকাৰণে এতিয়া কেক কাটিম। আৰু বাচ্চাহঁতে মানে কেক খোৱাতকৈ মানে লগোৱাতহে বেছি, দেখিছেনে পূৰা দেউতাকৰ চশমাই লগাইছে। তাৰপিছত আমি গোটেইবিলাকে এনেকৈ একেলগে খালোঁ ভাত খাই প্ৰায়ভাগ আলহী ঘৰ গ'লে। মাহীহঁত বাইদেউহঁত সকলো ঘৰ গ'ল, কিন্তু আমি অকণমান দেৰি থাকি দিলোঁ, কাৰণ গধূলি আছিল নাম। ইয়াৰ টিকলাবাৰ টিবৰা নামত ব্যস্ত। আজিলৈ ইমানেই।